কন্যাৰ চিকিৎসাৰ বাবে সাহায্য বিচাৰি এগৰাকী মাতৃৰ কৰুণ বিননী। ট্ৰিটমেণ্ট কৰি পেলাই যাতে তাইক মই ভাল কৰিব পাৰোঁ, সেইকাৰণে মোক সকলোৱে অকণমান সাহায্য কৰিব। সৰুপথাৰ নগৰৰ ২ নং ৱাৰ্ডৰ এগৰাকী যুৱতী, নাম কাবেৰী দে। যুৱতীগৰাকী বছৰ দিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে। পৰিয়ালৰ লোকে কাবেৰীৰ চিকিৎসাৰ বাবে সৰ্বস্ব উজাৰি দিও তাইক সুস্থ কৰি তুলিব পৰা নাই। বৰঞ্চ কাবেৰীৰ স্বাস্থ্য দিনক দিনে অধিক অসুস্থ হৈ পৰিছে। কাবেৰী বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ লগতে দৃষ্টিশক্তিও প্ৰায় কমি গৈছে। সৰুপথাৰ, গোলাঘাট, ডিমাপুৰ, গুৱাহাটী ইত্যাদি বিভিন্ন স্থানত চিকিৎসা কৰিও কাবেৰী সুস্থ হৈ নুঠাত পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। কান্দোনত ভাগি পৰিছে কাবেৰীৰ মাতৃ। সেয়েহে পৰিয়ালৰ লোকে কাবেৰী উন্নত চিকিৎসাৰ বাবে ৰাইজৰ পৰা অকণমান সহায় বিচাৰি কৰজোৰে প্ৰাৰ্থনা জনাইছে। কোনো সদাশয় লোকে দুৰ্ভগীয়া পৰিয়ালটোৰ এই কঠিন পৰিস্থিতিত অকণমান যদি সহায় কৰিব বিচাৰে, তেতিয়াহ'লে সৰুপথাৰ ষ্টেট বেংক শাখাত থকা কাবেৰী একাউণ্টত আৰ্থিক সহায় কৰিব পাৰিব। একাউণ্ট নম্বৰ 401484552559 আৰু IFSC Code SBIN 0002123। ইয়াৰ উপৰিও কোনো সদাশয় লোকে পৰিয়ালটোৰ লগত যোগাযোগ কৰিব বিচাৰিলে 8721903774 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। কিডনিৰ প্ৰব্লেম, চকুৰে নেদেখা হৈছে। আমি ট্ৰিটমেণ্ট কৰি যিমান পাৰিছোঁ কৰি আছোঁ। এতিয়া উন্নত ট্ৰিটমেণ্টৰ কাৰণে আমি দিল্লীলৈ লৈ যাব বিচাৰিছোঁ, কিন্তু আমাৰ আৰ্থিক অৱস্থাৰ খুবেই বেয়া হৈ গ'ল। ট্ৰিটমেণ্ট কৰি যিমান পাৰিছোঁ আমি আগত নিজে কৰিছোঁ। এতিয়া আমি চবৰ পৰা এটা সাহায্য বিচাৰিছোঁ, চবে যাতে মোৰ ছোৱালীক অকণমান ট্ৰিটমেণ্ট কৰি পেলাই যাতে তাইক মই ভাল কৰিব পাৰোঁ, সেইকাৰণে মোক সকলোৱে অকণমান সাহায্য কৰিব। সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কেতিয়াকৈ লৈ যাম বুলি ভাবিছোঁ? আমি পইচা পাতিৰ যোগাৰৰ কাৰণে মই ইমান সোনকালে যাব পৰা নাই, কিন্তু তাইক এই এসপ্তাহ 10 দিনৰ ভিতৰতে লৈ যাম বুলি আমি চিন্তা কৰি আছোঁ। সেইটো কাৰণে চবে যাতে মোৰ ছোৱালীৰ ভালৰ কাৰণে, তাইৰ সুস্থৰ কাৰণে সহায় কৰে মোক, ইমানেই কৈছোঁ। সৰুপথাৰ পৰা মন্টু শৰ্মাৰ প্ৰতিবেদন, NE8 নিউজ।